হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আই হোপ আপোনালোকে ভালে আছে। আগৰ ভ্লগটো যদি চাইছে তেনেহ'লে থেংক ইউ। আৰু এতিয়া মই গৈ আছোঁ পাণবজাৰ, অলপ কাম আছে, তো ভাবিছোঁ আপোনালোককো অলপ লৈ যাওঁ, অলপ ঘূৰি ফুৰি আহোঁ। আজি এইটো পিন্ধি লৈছোঁ, অলপ ফুল ছেফ, কিন্তু বাহিৰত আজি বহুত ঠাণ্ডা, 2 দিনৰ পৰা বৰষুণ দি আছে। চ' লেটছ গ'। এতিয়া স্কুটি দি নাযাওঁ, যাবে তই গাড়ী লৈ আহি আছে, গাড়ী দি যাম। তো বলক। আমি বৰ্তমান ভ্লগ কৰা হৈছে ন। আমাৰ লগত আজি আছে জাভেদ ভাই, গুৱাহাটী আহিছে। গাড়ীত অলপ টায়াৰত হাৱা কম আছে কাৰণে ঘূৰাই আহিছোঁ ইয়াত। খাব বেছি মানুহ আহে নে ঘূৰিব ফুৰিব আহে কচোন, নে ভিডিঅ' বনাব আহে? ভিডিঅ' বনাব আহে আপোনাৰ নিচিনা মানুহ। আজিকালি যে ৰিলত খুব ভাইৰেল হোৱা হৈছে এই গছৰ তলতে, কিমান যে মানুহে ফটো মাৰিলে, ৰিল বনালে। এই ঠাইটো ভালকৈ চাই লওক একদম। মোৰ পিছফালে কটন ইউনিভাৰ্চিটি আৰু ইয়াৰ আগফালে নেহৰু পাৰ্ক। নেহৰু পাৰ্কত বহুদিন অহা নাই, আহিব লাগিব। কেতিয়াবা আহে চানডে বহুত মানুহ থাকে, সেইকাৰণে আহিব মন নাযায়, ইমান ভিৰ হৈ থাকে। হা ঠিক কৈছা। তাকে, নহ'লে ইমান মানুহ হয় না। গোটেইখিনি কাম হৈ গ'ল আৰু এতিয়া ৰুমত যাওঁ। ৰুমত গৈ কেনে খানা বনাব আছে, খানা বনাই সোনকালে শুই যাব লাগিব। তাৰপিছত ৰাতি আৰু চেৰি কৰিব উঠিবই লাগিব। HP লিন'ভৰ কিন্তু বেয়া নহয়, লিন'ভৰ ভাল, লিন'ভৰ ল'ব পাৰি। চাব আহিছিলোঁ, এতিয়া এচুৰ ষ্টাফটোতো বহুত ভাল লাগিছে, মোৰ বহুত ভাল লাগে। এইটো লেপটপ ল'ম আৰু লেপটপ চাই ল'লোঁ। এতিয়া ৰুমত যাওঁ আমি। The next morning. আপুনি ভ্লগত ওলোৱা নাই? মই নিজক চিনি, মই যেতিয়া ব্লগ কৰিছিলোঁ নহয় নিজকে, ভালকে মই মানে নিজকে মানে ধৰিব পৰা নাই হা। তাৰপিছত মানে ভাবিছে ন এই ধুনীয়া ছোৱালীজনী কোন হয়? মই ভাবিলোঁ যে চকিলৰ লগত এজনী কোন ছোৱালী হয়। তেতিয়া মই ভাবিলোঁ যে মই কালি অফিচত মই ইয়াক জোকামে যে চাৰি কোন ছোৱালীৰ লগত গৈ আছিলি হয়। তাৰপিছত মই আকৌ যেতিয়া চালোঁ ময়ে দেখোন। মই কি চাইছে? টৰ্টিলা ৰেপছ। মই কি কৈছোঁ? ৰুটি প্ৰণতি বাইক নলয় কিয়? নলওঁ আজি। মোৰ লগত অলি 200 আছে। খাও মা কসম। The next day. আজি আমি বহুত দিন পিছত ঘৰত গৈছোঁ। বৰ্তমান গপ পাইছোঁ আৰু বহুত বৰষুণ দি আছে। ৰাস্তা নহ'লে আৰু ঘৰত যাই পাওঁতে আৰু চাগে 1.5 ঘণ্টামান লাগিব। আজি চাগে ইফতাৰী গাড়ী দি আমাক কৰিব লাগিব।
নে কি কোৱা একদম বেলেগ কেতিয়াবা ৰজা খুলি পাইছা নে শুনিছোঁ বাৰু মই খোলা নহয় ময়ো খুলিছোঁ গোৱালপাৰা যাওঁতে এবাৰ খুলিছিলোঁ গোৱালপাৰাৰ পৰা আহোঁতে বতৰটো একদম বঢ়িয়া ঠাণ্ডা একদম ঠাণ্ডা পৰি গৈছে কিন্তু দেই আমাৰ তাতে কিন্তু বৰষুণ দিয়া নাই বুলি ক'লে কিন্তু গোৱালপাৰাত মানে বৰষুণ দিয়া নাই ইফালে বৰষুণ দিছিল লং ড্ৰাইভ যোৱাৰ কাৰণে একদম ধুনীয়া ফটো হৈছিল একদম দেই আমি লং ড্ৰাইভে কৰি আছোঁ গুৱাহাটীৰ পৰা গোৱালপাৰা লং ড্ৰাইভে হৈছে আমাৰ এটাই ল'লোঁ আজি আমি গাড়ীতে ইফতাৰী কৰিলোঁ ইফতাৰীৰ টাইম হৈ গ'ল এতিয়া কৰিলোঁ ন কি আছে ইয়াত আছে কল আৰু ক'ত কৰিছোঁ আমি চাওক ইন দ্য মিডিল অফ আ ৰোড গাড়ী চাওক গাড়ী কি হৈছে অৱস্থা পিছফালে কেনেকুৱা হৈছে পিছফালে চাওক অ' মাই গড কি হালত আছে ইফতাৰী কৰি আমি আমাৰ জাৰ্ণি আৰম্ভ কৰিলোঁ ঘৰলৈ